না কিছুমানে ভয়তে নকয় কিন্তু কয় ৰকিবুল হুছেইনে মানুহ চিনি নাপায় হয়নে নহয় হয় মইতো স্বীকাৰ কৰিছো ধুনীয়া সুন্দৰকৈ আহিলে ইংলিছ কয় প্ৰথমে ৰকি বুলি মাতে জিকাৰ পিছদিনাই কয় হেল্ল' ৰকি মইতো বুজি পোৱা নাই মই ভাবিছো জিকাৰ পিছদিনাও মোক ৰকি বুলিয়ে মাতিব পিছদিনাই কয় হেল্ল' ৰকি হাউ আৰ ইউ কথাবিলাক বুজিলে গতিকে মোৰ নগাঁৱৰ এই সামগ্ৰী মানুহখিনি মোৰ পৰিয়াল ঘৰত বস্তুবিলাক শিকে নহয় নিশিকে জানো আমি যে অসমীয়া কথা শিকো ঘৰত কোৱাৰ কাৰণে শিকো তানজিৰৰ মুঠকৈ এতিয়া কৈছে যে মোৰ সামগ্ৰী পৰিয়াল কয় নে নহয় ক'ত কয় তানজিৰে ক'ত কৈছে ক'ত বিধানসভাৰ ভিতৰত কৈছে যে মোৰ সামগ্ৰী সমষ্টিৰ মানুহক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো যে মোক আজি ইয়াত কথা ক'বৰ কাৰণে যোগ্যতা অৰ্জন কৰিছে সেইটো হ'ল স্বীকৃতি আৰু এজনে কয় মইহে স্বীকৃতি তেওঁহে বোলে তেওঁহে অপৰিহাৰ্য তেওঁ নহয় তেওঁ হোৱাৰ কাৰণেহে বোলে জিকিছে ভাগৰিতাই তেওঁক চিনি পালে আমি নাপালো এইকাৰণে ৰাইজ এইবাৰ ভোটটো বহুত গুৰুত্বপূৰ্ণ MLA আপোনালোকৰ হৈছে MP যদি আপোনালোকৰ হয় তেতিয়ালৈকে আপোনালোকৰ যিকোনো ধৰণৰ উন্নয়নমূলক কামত আপোনালোকৰ কোনো ধৰণৰ অসুবিধা নহ'ব বুজি পাইছে নহয় কিন্তু MLA জন আপোনালোকৰ বেলেগ হয় MP জন যদি বেলেগ হয় তেতিয়াহ'লে তাৰ ভুগিব লাগিব দুখীয়া মানুহবিলাক সেইকাৰণে মই আজি আপোনালোকক কৈছো যে এই কথাবিলাক অলপ গুৰুত্ব দি আপোনালোকে নিৰ্বাচনত ভালকৈ কাম কৰিব বুথ কমিটি আমি কৰিছো বুথ কমিটি কেনেকে কৰিব লাগে এইখন বাৰু দেখাকে আমি পিছত পাতিম বাকচবিলাক যে আহিব যিকেইটা সমষ্টি আছে 8টা নে 9টা সমষ্টি নগাঁৱৰ গোটেই সমষ্টিটো কেইবাটাও জাতি জনগোষ্ঠী আছে হিন্দু আছে মুছলমান আছে তাৰ মাজতো ভাগ ভাগ আছে জনজাতি আছে অজনজাতি আছে বঙালী হিন্দু আছে বিভিন্ন জন আছে নাই জানো মই অলপ খোলাকে কথা কওঁ কংগ্ৰেছটো সকলোৰে আমিতো নকওঁ যে কংগ্ৰেছে কেৱল মুছলমান মানুহ আছে কিয় কম নালাগে সকলো মুছলমান আমি সকলো জাতি জনগোষ্ঠী থাকিব লাগিব হিন্দু মুছলমান খ্ৰীষ্টান জৈন জনজাতি টি গাৰ্ডেন বঙালী হিন্দু সংখ্যালঘু সেইকাৰণে যিবিলাক বাকচ দেখিব কাউণ্টিঙৰ সময়ত কিছুমান ঠাইত কেৱল UDF কংগ্ৰেছ বাকী দল নাই হয়নে নহয় তেওঁলোকক নালাগেও তেওঁ কৈ দিছে মই হিমন্ত বিশ্ব শৰ্মাক একেবাৰে ভাল পাওঁ এইকেইটা দিন নকয় পাহৰি গ'ল আপোনালোকে যিকেইটা ইফাল ইফাল কৰি বিজেপিৰ গুচি ফুৰিছে কি কৈছিল তেওঁলোকে হিমন্ত বিশ্বই কি কৈছিল মেয়াৰ ভোট নালাগে কাৰ ভোট নালাগে মেয়াৰ ভোট নালাগে এতিয়া ক'বা কি কয় কেইদিনমান মনে আছে বাই ইলেকশ্যনলৈকে কাৰ ভোট নালাগে হিমন্ত বিশ্ব শৰ্মা অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে আপোনালোকৰ কোৱাৰ কথা উদ্ধৃতি দি কৈছো যে মিয়াৰ ভোট নালাগে নালাগে আকৌ কিয় খুজি আছা তুমি তোমাৰ কথাই মানি পেলাই